নমস্কাৰ নিউজ ৱেবৰ সমূহ দৰ্শকক স্বাগতম জনাই আগবঢ়াইছোঁ দিনটোৰ কেইটামান শিৰোনামা। অসম কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যত 30 ইউনিট বিদ্যুৎৰ বিল ৰেহাই, সকলো শ্ৰেণীৰ লোকে এই সুবিধা লাভ কৰিব। হিমা দাসক ডিএছপিৰ নিযুক্তি প্ৰদান। দিছপুৰত কেবিনেট বৈঠক সমাপ্ত। বৰাকত শীঘ্ৰেই আৰম্ভ মিনি সচিবালয়। এই সচিবালয় 6টা বিভাগত বিভক্ত হ'ব। গুৱাহাটী প্ৰেছ ক্লাবকে ধৰি কেইবাটা সংগঠনলৈ মাটি আবণ্টন কৰা হৈছে। ডিব্ৰুগড়তো শংকৰদেৱ কলাক্ষেত্ৰ খোলাৰ সিদ্ধান্তই ডিব্ৰুগড়বাসীলৈ সুখৰ খবৰ কঢ়িয়াই আনিছে। চাইবাৰ ছিকিউৰিটি পলিচি সন্দৰ্ভত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। খেলৰ ক্ষেত্ৰতো বহুতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। যিসকল খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব তেওঁলোকক চৰকাৰী চাকৰি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বজালী জিলা ঘোষণা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইখিনিয়ে আছিল আজিৰ দিনটোৰ খবৰ। ধন্যবাদ।